নমস্কাৰ দ্য লাৰ্নিং ভিডিঅ'ৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত কথা পাতিম এখন কিতাপৰ বিষয়ে। কিতাপখনৰ নাম হৈছে দ্য মংক হু সোল্ড হিজ ফাৰাৰী। এই কিতাপখন লিখিছে ৰবিন শৰ্মা। ৰবিন শৰ্মা এজন ভাৰতীয় মূলৰ কেনেডিয়ান ৰাইটাৰ হয়। তেওঁ এজন ইণ্টাৰনেশ্যনেল বেষ্ট চেলিং ৰাইটাৰ হয়। তেওঁ এনেকুৱা বহুতো চেল্ফ হেল্প বুক লিখিছে যাৰ ভিতৰত এইখন এখন অন্যতম হয়। দ্য মংক হু সোল্ড হিজ ফাৰাৰী এই কিতাপখনৰ নামটোৱে আচলতে বহুত বেছি আকৰ্ষিত কৰিছিল মোক, আৰু সেইকাৰণে এই কিতাপখন মই পঢ়িছিলোঁ 2020 আগভাগত। আৰু এই কিতাপখনত যিটো কাহিনীৰ কথা কোৱা হৈছে, যিখিনি কথা কোৱা হৈছে, সেইখিনি আচলতে আমাৰ নিজৰ জীৱনৰ মানদণ্ডটো সলনি কৰাত আমাক সহায় কৰিব পাৰে, নিজৰ ভিতৰত পজিটিভিটি অনাত সহায় কৰিব পাৰে, নিজৰ লক্ষ্যত উপনীত হোৱাত আমাক সহায় কৰিব পাৰে। কিতাপখনত যিটো চৰিত্ৰৰ কথা কোৱা হৈছে, এই চৰিত্ৰটো আচলতে এক কাল্পনিক চৰিত্ৰ, আৰু এই চৰিত্ৰটোৰ নাম হৈছে জুলিয়ান মেণ্টেল। জুলিয়ান মেণ্টেল এজন লয়াৰ হয়। তেওঁ এজন অতি হাই প্ৰফাইল লয়াৰ হয়। তেওঁ জীৱনত আচলতে বহুত সা সম্পত্তি ঘটিছে। তেওঁ আছে এটা বহুত ডাঙৰ সুবিশাল বাংলো, তেওঁ আছে এখন প্ৰাইভেট জেট, তেওঁ পিন্ধে বহুত দামী দামী চুট, তেওঁ যিকোনো জেগাতে যিকোনো দামী ৰেষ্টুৰেণ্টত গৈ যেতিয়া টেক খাবলৈ যাব পাৰে। আৰু তেওঁৰ এখন আছে খুব ধুনীয়া, খুব মানে দামী গাড়ী, সেইখন হ'ল ফাৰাৰী, এখন ৰঙা ৰঙৰ চিকচিকীয়া ফাৰাৰী। আৰু এই সকলোখিনি থকাৰ পাছতো জুলিয়ান কিন্তু নিজৰ জীৱনত সুখী নহয়। তেওঁ জীৱনটোত আছিল অত্যন্ত ফ্ৰাষ্ট্ৰেশ্যন। তেওঁ তাৰ পাছতো তেওঁ অহৰহ বহুত নাম যশ মানে আহৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, আৰু যাৰ বাবে তেওঁ জীৱনত 18 ঘণ্টাকৈ কাম কৰিছিল, আৰু হয়তো ইয়াৰ ফলতেই তেওঁ বয়সতকৈ বেছি বৃদ্ধ যেন দেখা গৈছিল। এদিন এই জুলিয়ানৰ নিজৰ কোৰ্ট ৰুমতে হাৰ্ট এটেক হয়। তেওঁ ঢলি পৰে ফ্ল'ৰত, আৰু তাৰপিছত তেওঁ হস্পিটেলাইজ হয়। তেওঁ হস্পিটেলাইজ হোৱাৰ পাছতে তেওঁ আচলতে বন্ধুসকলে তেওঁক লগ কৰিব বিচাৰিছিল, কিন্তু কোনো লগ পোৱা নাছিল। তাৰ 3 বছৰৰ পাছত তেওঁ ঘূৰি আহিছিল তেওঁ এজন বন্ধুৰ ওচৰলৈ। তেওঁৰ নাম হ'ল জন, আৰু এই জনৰ আগত তেওঁ ব্যক্ত কৰিছিল কি ধৰণে তেওঁ এই 3 বছৰ তেওঁ জীৱনটো সলনি কৰিলে। জনে যেতিয়া 3 বছৰৰ পাছত এই জুলিয়ানক দেখা পাইছিল, সেইজন জুলিয়ান আগৰ জুলিয়ান হৈ থকা নাছিল। তেওঁ এতিয়া বয়সতকৈ বহুত সৰু যেন দেখা, এজন সফল যুৱক যেন দেখা গৈছিল, আৰু তেওঁৰ মুখত আছিল এক প্ৰশান্তি, আৰু তেওঁ এজন খুব প্ৰাণৱন্ত এজন সফল ব্যক্তি, আৰু তেওঁৰ ভিতৰত আছিল অত্যন্ত উদ্যম, আৰু তেওঁ যেন নিজক সম্পূৰ্ণৰূপে মানে সলনি কৰি পেলাইছিল। এই গোটেই কথাখিনি যেতিয়া এই গোটেই ট্ৰান্সফৰ্মেশ্যন যেতিয়া দেখা পাইছিল, তেতিয়া জনো খুব উৎসুক হৈছিল তেওঁৰ বিষয়ে জানিবলৈ, আৰু লগতে জুলিয়ানেও জনক এই সকলোখিনি কথা ক'বলৈ আগ্ৰহী হৈছিল। আৰু জুলিয়ানে তেওঁ নিজৰ এই 3 বছৰ তেওঁ কি কৰিছিল, আৰু কেনেকৈ তেওঁ এই ট্ৰান্সফৰ্মেশ্যন কৰিলে, নিজৰ ভিতৰত কি পৰিৱৰ্তন কৰিলে, এই সকলোখিনি কথা জনৰ আগত ব্যক্ত কৰে। আৰু তেতিয়া তেওঁ কৈ যায় যে তেওঁ যেতিয়া হাৰ্ট এটেক হৈছিল, তেতিয়া তেওঁ হস্পিটেলাইজ হৈছিল। ডক্টৰে তেওঁক কামৰ পৰা বিৰতি ল'ব কৈছিল, এই মানসিক প্ৰেছাৰবোৰ তেওঁ বাদ দিব কৈছিলে। আৰু তাৰপিছতে তেওঁ নিজেও তেওঁ কৰি অহা কথাবোৰ তেওঁ যেতিয়া চাইছিলে চালিজাৰি, তেতিয়া তেওঁ দেখিছিলে যে তেওঁ অলৰেডি কিমান ভুল কৰি আহিছিল। ইয়াৰ পাছত তেওঁ এটা ডাঙৰ সিদ্ধান্ত লৈ পেলাইছিল, যাৰ ফলত তেওঁ এটাকৈ নিজৰ সম্পত্তি বিক্ৰী কৰি এটলাষ্ট তেওঁ মানে নিজৰ ফাৰাৰীখনো বিক্ৰী কৰিলে, আৰু বিক্ৰী কৰাৰ পাছত তেওঁ এক আলোকময় জীৱনৰ সন্ধানত নামি পৰিল, আৰু তাৰ বাবে তেওঁ যাত্ৰা কৰিলে ভাৰতলৈ। ভাৰতৰ পবিত্ৰ ভূমিত তেওঁ বহুত জেগাত ঘূৰিলে 7 মাহ ধৰি। তাৰ পাছত তেওঁ লগ পালে এজন য়োগী, তেওঁৰ নাম হ'ল য়োগী কৃষ্ণন, আৰু তেওঁৰ দৰে এজন ব্যক্তি আছিল, এজন লয়াৰ আছিল, যি নিজৰ জীৱনত বহুত ধৰণৰ মানে সমস্যাৰ মাজত আছিল, আৰু তাৰ পাছত তেওঁ এই সন্ন্যাসী জীৱন যাপন কৰিছিল। আৰু সেই ব্যক্তিজনে তেওঁক কৈছিল হিমালয়ৰ শিখৰত থকা সন্তসকলৰ কথা, আৰু কৈছিল যে তেওঁলোকে এক বিশেষ পদ্ধতি অৱলম্বন কৰি 100 বছৰলৈকে খুব সুন্দৰ, 100 বছৰতকৈ বেছি দিন জীয়াই থাকিব পাৰে, আৰু নিজৰ যৌৱনক তেওঁলোকে ধৰি ৰাখিব পাৰে। তেওঁলোকে এক সুন্দৰ জীৱন যাপন কৰি আছিল, আৰু এই বিষয়ে জনাৰ পাছত তেওঁ তালৈ যাবলৈ আগ্ৰহী হ'ল, আৰু লগতে তেওঁ যাবলৈ এই যাত্ৰা আৰম্ভ কৰিলে, আৰু অতি দুৰ্গম পথেৰে তেওঁ তালৈ গৈ তাত উপস্থিত হ'ল, আৰু উপস্থিত হৈ তেওঁ এজন সন্তক লগ পালে। সেই সন্তজনে তেওঁক শিৱানাৰ সেই সুন্দৰ গাঁওখনলৈ লৈ গ'ল, যিখন গাঁৱত তেওঁ লগ পালে এজন ব্যক্তিক, যাৰ নাম হ'ল য়োগী ৰমন। য়োগী ৰমন আছিল এই সন্তসকলৰ দলপতি, আৰু এই সন্তসকল আচলতে সাধাৰণ সন্ত নাছিল। তেওঁলোক অত্যন্ত জ্ঞানী, আৰু এনেকুৱা ব্যক্তি মানে এনেকুৱা সন্ত আছিল যি আনৰ জীৱনৰ মানদণ্ডক সলনি কৰিব পাৰে, আনৰ শুদ্ধি কৰিবলৈ তেওঁলোকে বিভিন্ন পদ্ধতি তেওঁলোকক শিকাব পাৰে। আৰু জুলিয়ান মেণ্টেল হয়তো বাহিৰৰ পৃথিৱীৰ পৰা যোৱা হয়তো প্ৰথমজন ব্যক্তি আছিল, আৰু তেওঁৰ বিষয়ে যেতিয়া গম পাইছিল, তেওঁ যেতিয়া নিজৰ অতীতৰ বিষয়ে সকলো কথা কৈছিল, তেতিয়া য়োগী ৰমনেও তেওঁক সকলো কথা শিকাম বুলি কৈছিল, আৰু তাৰ পাছত তেওঁক অনুৰোধ কৰিছিল যে তেওঁ যাতে এই সকলো কথা তেওঁ নিজৰ মাজত নাৰাখি আনকো বিলাই দিয়ে।
আৰু যোগী ৰমনে তেতিয়া তেওঁ কৈছিল তেওঁলোকক শিকাইছিল যে এটা কাহিনীৰ মাধ্যমেৰে 7টা নৈতিক প্ৰমূল্যবোধৰ কথা শিকাইছিল আৰু এই কাহিনীটোত আছিল এখন ফুলনি বাগিচা য'ত খুব ধুনীয়া ধুনীয়া ফুল ফুলি আছিল এটা লাইট হাউচ এজন সুমো ৰেছলাৰ যিজনৰ উচ্চতা হ'ল 9 ফুট আৰু তেওঁ ওজন হ'ল 900 পাউণ্ড তেওঁ পৰিধান কৰিছিল এখন গোলাপী ৰঙৰ ৱেৰ কেবল যাৰ দ্বাৰা তেওঁ নিজৰ নিম্নাংশ ঢাকি ৰাখিছিল আৰু তাৰ উপৰিও তেওঁ কৈছিল এটা সোণালী ঘড়ীৰ কথা খুব ধুনীয়া হালধীয়া গোলাপ ফুল আৰু এটা ৰাস্তা য'ত বিভিন্ন মানে উজ্জ্বল হীৰাৰে পৰিপূৰ্ণ এটা একাবেকা ৰাস্তা সো এটা কল্পনা কৰিবলৈ কৈছিল যে এখন সুন্দৰ বাগিচাত তুমি বহি আছা আৰু সেই বাগিচাখনৰ পিছফালে এটা লাইট হাউচ আছে এই লাইট হাউচৰ পৰা ওলাই আহিছে এজন সুমো ৰেছলাৰ এই সুমো ৰেছলাৰজনে আহি দেখা পাইছে এটা সোণালী ঘড়ী আৰু এই সোণালী ঘড়ীটোত বুটলিবলৈ গৈ পেলাই তেওঁ হঠাৎ পৰি গৈ পেলাই বেহুচ হৈ পৰি যায় তাৰপিছত তেওঁ হয়তো এই ধুনীয়া হালধীয়া এই ফুলৰ গোন্ধত গোলাপ ফুলৰ গোন্ধত তেওঁ আকৌ মানে সাৰ পাই উঠাৰ পাছত তেওঁ বাওঁফালে চাই দেখে এটা সুন্দৰ ৰাস্তা য'ত সৰু জিলিকি থকা হীৰাৰে পৰিপূৰ্ণ এটা ৰাস্তা আৰু এই ৰাস্তাত তেওঁ ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকে আৰু এই কল্পনা কৰিব দিয়া এই পিকচাৰটো যেতিয়া তেওঁলোকৰ সন্মুখত দাঙি ধৰিছিলে তেতিয়া আচলতে যোগী ৰমনক তেওঁ প্ৰশ্ন কৰিছিলে যে এইটোতো কাহিনীত কি আছে এইটোতো শুনিবলৈতো একেবাৰে মানে অতি ব্যংগাত্মক যেন লাগিছিলে কিন্তু যোগী ৰমনে কৈছিলে যে এই প্ৰতিটো বস্তুৱে আচলতে একোটা চিম্বল হয় আৰু ই তোমাৰ বিভিন্ন কেইবাটাও নৈতিক গুণৰ চিম্বল হয় আৰু তেওঁ বুজাই গৈছিলে কি ধৰণে ফুলনিখনে আমাৰ মনৰ কথা কৈছে ঠিক সেইদৰে সুমো ৰেছলাৰ লাইট হাউচ আকৌ সোণালী ঘড়ীটো পৰা আৰম্ভ কৰি সেই সুন্দৰ গোলাপ ফুলপাহ আৰু সেই সুন্দৰ হীৰাৰে সচকিত এটা ৰাস্তাৰ কথা য'ত কোৱা হৈছে এই সকলোখিনি কথা তেওঁ তাত এক্সপ্লেইন কৰিছিলে আৰু এইখিনি কথাৰে মাধ্যমেৰে তেওঁ 7টা নৈতিক প্ৰমূল্যবোধৰ লগতে 5টা এনেকুৱা পদ্ধতি কৈছিলে যি পদ্ধতি অৱলম্বন কৰি মানুহে নিজৰ জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰে আৰু যিবোৰ আচলতে আজিৰ মডাৰ্ণ জীৱন ধাৰণৰ লগত সম্পৰ্কিত হয় য'ত আমাৰ লাইফত আচলতে চাৰিওফালে ইমান উত্তেজনা ইমান বেছি নেগেটিভিটি থকাৰ পাছত আমি কিদৰে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ কিদৰে আমি কণ্টিনিউৱাছ লাৰ্ণিং প্ৰচেছৰ দ্বাৰা আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ কিদৰে আমি নিজৰ মনৰ অপৰিসীম শক্তিসমূহক আমি সক্ৰিয় কৰি তুলিব পাৰোঁ ঠিক সেনেধৰণৰ কথা তেওঁ এই কাহিনীৰ মাধ্যমেৰে কৈ গৈছিলে আৰু এই গোটেই কথাখিনি তেওঁ কৈ গৈছিলে জুলিয়ানে আহি কৈ গৈছিলে জনে খুব উৎসুকতাৰে এই কথাবোৰ শুনিছিলে আৰু তেওঁ নিজৰ ভিতৰত উদয় হোৱা প্ৰশ্নসমূহো তেওঁ কৰিছিলে আৰু তাৰ পাছত জুলিয়ানে কৈ গৈছিলে যে কি ধৰণৰ অন্য 10টা পদ্ধতিৰ কথা কৈছিলে যিকেইটা পদ্ধতি অৱলম্বন কৰি এই সন্তসকলে নিজৰ জীৱনৰ মানদণ্ড উন্নত কৰিছে এক সুন্দৰ জীৱন যাপন কৰিছে য'ত তেওঁলোকে এটা সুন্দৰ খাদ্যাভ্যাস গঢ়ি তুলিছে য'ত তেওঁলোকৰ ডে টু ডে লাইফত তেওঁলোকে এনেকুৱা এটা অভ্যাস গঢ়ি তুলিছে য'ত তেওঁলোকে ৰাতিপুৱা সোনকালে শুৱা পাতি এৰিছে তেওঁলোকে জীৱনত সীমিত বস্তুৰ মাজত সুখী হ'বলৈ শিকিছে ঠিক সেইদৰে তেওঁলোকে দেখাইছে যে নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে কিদৰে আমি নিৰন্তৰ প্ৰয়াস কৰি থাকিব লাগে এই সকলোখিনি কথা আচলতে প্ৰতিজন ব্যক্তিৰ জীৱনতে প্ৰযোজ্য হয় আৰু প্ৰতিজন ব্যক্তিয়ে আচলতে এইখিনি বস্তু এপ্লাই কৰি নিজৰ জীৱনটো এটা সুন্দৰ দিশলৈ লৈ যাব পাৰে আৰু নিজৰ জীৱনত এটা সুপৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব পাৰে তাৰ উপৰিও ইয়াত কোৱা হৈছে যে মানুহৰ জীৱনটোত আচলতে যিবোৰ ঘটনাই হয় সকলোবোৰৰ এটা বিশেষ কাৰণ থাকে প্ৰতিটো ঘটনাৰ আঁৰত একোটা কাৰণ থাকে মানুহে নিজকে অতীতৰ মাজত বন্দী কৰি নাৰাখি ভৱিষ্যতৰ চিন্তাত নাথাকি নিজৰ বৰ্তমানটোক সজাব লাগে আৰু বৰ্তমানটো যেতিয়া সুন্দৰ কৰে তেতিয়া নিজৰ এক সুন্দৰ ভৱিষ্যত গঢ়ি তুলিবলৈ মানুহ সক্ষম হয় সুখাদ্য অভ্যাস সুন্দৰ জীৱন যাপনৰ দ্বাৰা মানুহৰ এটা সুন্দৰ চৰিত্ৰ গঠন কৰিব পাৰে যি ব্যক্তিয়ে নিজৰ এক সুন্দৰ চৰিত্ৰ গঠন কৰে তেওঁ ভৱিষ্যতো সুন্দৰ হয় এজন ব্যক্তিয়ে নিস্বাৰ্থভাৱে আনক সহায় কৰিবলৈ সক্ষম হ'ব লাগে আনক সহায় কৰিবলৈ ৰেডি থাকিব লাগে ঠিক সেইদৰে সমাজৰ বাবে কাম কৰিব লাগে আৰু সেইদৰে নিজৰ প্ৰয়োজনসমূহক সীমিত কৰিবলৈ শিকিব লাগে য'ত তেওঁ সন্তুষ্টি লাভ কৰিব পাৰে বৰ্তমানত জীয়াই থাকি বৰ্তমানত লাভ কৰা সৰু সুখসমূহ উপভোগ কৰাৰ কথা কৈছে আৰু এই গোটেই কথাখিনি যোগী ৰমনে এই কিতাপখনত যিখিনি কথা লিখা হৈছে এই গোটেই কথাখিনি যোগী ৰমনে কৈছিলে জুলিয়ানক আৰু জুলিয়ানে কৈছিলে জনক সো এই কিতাপখনত এনেকুৱা ধৰণৰ কিছুমান
খুব সুন্দৰ পদ্ধতিৰ কথা কোৱা হৈছে, যিখিনি জনাৰ পাছত হয়তো নিজৰ জীৱনত এপ্লাই কৰিবলৈ যদি কোনোবা এজন ব্যক্তি সক্ষম হয় তেতিয়াহ'লে তেওঁ ডেফিনেটলি নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াত লক্ষ্যত উপনীত হ'বলৈ কাৰণে কিদৰে নিৰন্তৰ প্ৰয়াস কৰিব লাগে এজন ব্যক্তিয়ে, কিদৰে নিজৰ লক্ষ্যত স্থিৰ হৈ থাকিব লাগে, কিদৰে নিজৰ মনটোক সুন্দৰ কৰি ৰাখিব লাগে। এখন ফুলনি বাগিচাক যিদৰে এজন মালীয়ে মানে ফুলৰ বাগিচা এখনক এজন মালীয়ে যিদৰে সুন্দৰকৈ সজাই পৰাই তোলে, তাত মানে অযথা জাবৰ জোথৰ পেলাব নিদিয়ে, অযথা ঘাঁহ বন গজিবলৈ নিদিয়ে, সেইদৰে আমিও আমাৰ মনৰ মালী হ'ব লাগে। আমাৰ মনটোক আমি এখন সুন্দৰ বাগিচাৰ দৰে গঢ়ি তুলিব লাগে, ভিতৰত পজিটিভিটি আনিব লাগে, নেগেটিভ থটছবোৰক আমি আঁতৰাবলৈ শিকিব লাগে, নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ শিকিব লাগে, মনলৈ অহা দুচিন্তাবোৰক তাৰ বিপৰীত চিন্তা এটাৰে আমি তাক দুচিন্তাসমূহ আঁতৰাবলৈ শিকিব লাগে। এনেকুৱা ধৰণৰ খুব সুন্দৰ সুন্দৰ কথা এই কিতাপখনত কোৱা হৈছে। চ' এই কিতাপখনত যিখিনি ইয়াৰ মই কাহিনীটো গোটেইখিনি ইয়াত মই ক'বলৈ যোৱা নাই, ইয়াত মাত্ৰ থকা কিছুমান কথা মই থুলমূলকৈ ক'লোঁ। আৰু এই কিতাপখনৰ বিষয়ে জানি যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে আপোনাৰ পঢ়িবলগীয়া লিষ্টত মানে কিতাপৰ লিষ্টত এই নামটো আপুনি লিখি থ'ব পাৰে আৰু এই কিতাপখন আপুনি পঢ়ি চাব পাৰে। আৰু যদি আপোনাৰ পঢ়ি ভাল লাগে তেতিয়াহ'লে কমেণ্টত জনাব, আৰু যদি আপুনি অলৰেডি পঢ়িছে এই কিতাপখন তেতিয়াহ'লেও কমেণ্টত জনাব কেনেকুৱা লাগিলে এই কিতাপখন, কাৰণ কিছুমান সকলোৰে হয়তো দৃষ্টিভংগী বেলেগ বেলেগো হ'ব পাৰে। মই এই কিতাপখন ইংলিছত পঢ়িছিলোঁ আৰু ইয়াৰ লেংগুৱেজটো খুব চিম্পল হয়, ইয়াত কোনো অসুবিধা নাই, কোনো হাৰ্ড ৱৰ্ড বা তেনেকুৱা ধৰণৰ ইমান কমপ্লেক্স একো নাই। আৰু ইয়াৰ বিভিন্ন অনুবাদো আছে। এই কিতাপখন বহুত ভাষাত অনুবাদ হৈছে, অসমীয়া ভাষাতো অনুবাদ হৈছে। নিজৰ ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন এনে এক নামেৰে এই কিতাপখন আহিছে, আৰু এই কিতাপখন আপুনি নিজৰ ভাষাতো পঢ়িব পাৰে। চ' যদি আপোনাৰ এই কিতাপখনৰ বিষয়ে জানি ভাল লাগিছে তেতিয়াহ'লে জনাব, আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। চ' আজিলৈ আহোঁ, নমস্কাৰ।